Hello guys, welcome back my channel. আজি এটা অন্তিম টপিক বুলি ক'ব পাৰি নৃত্যবিধি আৰু সত্ৰবিধি ঠিক আছে। নৃত্যবিধি সত্ৰবিধিৰ মেইন বুলি ক'বলৈ গ'লে আপোনালোকে এই নিয়মসমূহ মনত ৰাখিব লাগিব। ক'ত ক'ত ন বহে আৰু ক'ত ক'ত স বহে ঠিক আছে। ঋ দ খৰ পিছত থকা দন্ত্যান্ন মূৰ্ধন্য ন হয় ঠিক আছে। এনেকৈ ঋৰ পিছত যদি এনেকে ন থাকে তেতিয়াহ'লে আপুনি এই নিয়মটোৰ দ্বাৰা গম পাব যে এইটো একচুৱেলি দন্ত্যান্ন নহয়, এইটো কি হ'ব মূৰ্ধন্য হ'ব ঠিক আছে। ঋ ৰ স ঠিক আছে। যেনেহ'লে কাৰণটোত ৰ আছে, কাৰণটো যদি এনেকৈ দন্ত্যান্ন হয় আপোনালোকে নৃত্যবিধিৰ কোনটো নিয়মৰ দ্বাৰা গম পাব? প্ৰথম নিয়মটোৰ দ্বাৰা। ঋ ৰ সৰ পিছত দন্ত্যান্ন ঠাইত কি হয় মূৰ্ধন্য। এনেকৈ আপোনালোকে নিয়মখিনি চাই ল'ব। মই PDF-টো দি দিম, চিন্তা কৰিব নালাগে। নিয়মখিনি চাই ল'লে বস্তুখিনি হৈ যাব, ইমান একো মাথা মাৰিব দৰকাৰ নাই। আপোনালোকে নিয়মখিনি মনত ৰাখক, কিন্তু মই কৰিলে নহ'ব, আপুনি নিজে পঢ়িব লাগিব। নেক্সট নিয়মটো চাওক, একবাৰ পঢ়ি দিছোঁ। একেটা পদত থকা ঋ ৰ স নৰ মাজত থকা স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ লগত কোনো বৰ্ণ বা জ ব হ থাকিলে দন্ত্যান্ন কি হয় মূৰ্ধন্য হয়। এইবিলাক উদাহৰণস্বৰূপে আছে, আপোনালোকে পঢ়ি চালে এবাৰ ধুনীয়াকৈ বুজি পাব ঠিক আছে গাইজ। এইটো এটা নিয়ম, তাৰপিছত বেছি নিয়ম নাই, এইখিনি চাই যাব আপোনালোকে, সেই নিয়মখিনি কৰিলে পাৰিব ঠিক আছে। এইটো এটা মই ইমান পঢ়ি নিদিওঁ, এইটো হ'লে অলৰেডি আমাৰ টপিক চেছেই হ'ব ঠিক আছে। আমাৰ কি থাকিব আৰু গদ্যাংশ এটা থাকিব, সেইটো মই জাষ্ট ভিডিঅ' আকাৰে বনাই দিম, আপোনালোকে উত্তৰকেইটা মিলাই চাব, কিন্তু উত্তৰকেইটা চাই নকৰিব, নোচোৱাকৈ কৰিব চেষ্টা কৰিব ঠিক আছে। অলমষ্ট শেষ বুলিয়ে ধৰক, গদ্যাংশটোত একো বুজিব লগা নাই, জাষ্ট গদ্যটো পঢ়ি প্ৰশ্ন উত্তৰকেইটা কৰিব লাগে। আমাৰ যেনেকৈ ইংলিছত ৰিডিং কম্প্ৰিহেনশ্যন বুলি কয় সেনেকুৱা ঠিক আছে। এইখিনি নিয়ম চালে, তাৰপিছত আহিল আমাৰ সত্ৰবিধিত আকৌ এই সটো কেনেকৈ ব্যৱহাৰ হয় তাকে আপোনাক কোৱা হৈছে ঠিক আছে। অ আ ভিন্ন ঐন স্বৰবৰ্ণ ক অথবা ৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য সটো কি হয় মূৰ্ধন্য স হয়। এই উদাহৰণকেইটা দি আছে দেখিছেনে? আপোনালোকে ভাঙি চালে এইখিনি গম পাই যাব। ইয়াতো নিয়মবিলাক আছে, নিয়মবিলাক আপোনালোকে চাই ল'ব, PDF-টো ধুনীয়াকৈ লৈ লওক, তাৰপিছত আপোনালোকে এইখিনি পঢ়িব। আপোনালোকৰ এই গোটেইখিনি যেতিয়া চোৱা হ'ব, আপোনালোকৰ অসমীয়াৰ অলমষ্ট মই কওঁ 15 থাকে ন, 15ৰ ভিতৰত আপোনালোকে 10+ পাবলৈ সক্ষম হ'ব। তেতিয়াহ'লে 10+ যদি ইয়াত পায়, আপোনালোকে কম্পিটিশ্যনত এনেই আগত থাকিব, চিন্তা কৰিব নালাগে ঠিক আছে। বাকীখিনিতো চাই আছেই হ'বলৈ। কেইটামান MCQ টাইপ আমাৰ যি পৰীক্ষাত আহিব পাৰে, এনেকুৱা ধৰণৰ MCQ মই কেইটামান দিছোঁ, উত্তৰো দিয়া আছে। আপোনালোকে উত্তৰটো প্ৰথমতে নাচাব, নিজে কৰিব চেষ্টা কৰক ঠিক আছে গাইজ। এইটোৱে আছিল আজি ভিডিঅ'। নৃত্যবিধি সত্ৰবিধি নিয়ম থাকে, এইখিনি আপোনালোকে চাই ল'ব, আৰু এডুকেশ্যন ৰিলেটেড আপডেট পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে। ধন্যবাদ।